বন্ধুসকল এই চাহ বনাই আছিলোঁ পাই হেৰি মায়ে চাহ খাওঁ বুলি কৈছে মাক চাহকাপ দি লওঁ মোক বাৰু চিনি পাইছেনে নাই মই খাৰে খাতি আকৌ হেৰি আমাৰ ললিতি বাইদেউহঁতৰ গোটৰ যে খাৰে খাতি মা চাহ হ'ল হেৰি মই আপোনাক চাহকাপ দিবলৈ ওলাইছিলোঁ আপুনি আকৌ পাকঘৰলৈকে গুচি আহিলে এয়া লওক চাহ এই বুঢ়ীজনী মানে নমোৱালৈকে মোৰ শান্তি নাই আমুকটো খাওঁ তামুকটো খাওঁ ভুচুকটো খাওঁ চব খাওঁ 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 মা মই জানো নহয় আপুনি কেনেদৰে চাহ খাই ভাল পায় সেই ইয়াত চব দি দিছোঁ তেজপাত জালুক আদা হেৰি এওঁ মানে হেৰি বজাৰলৈ গৈছে যে আহি পোৱাহিয়ে নাই তেওঁ আহোঁতে মিঠাই কেইটামান আৰু বিস্কুট লৈ আহিম বুলি কৈছিলে এওঁ আহিলে আপোনাক বাৰু আকৌ এবাৰ চাহ দিম আপুনি এতিয়া এনেকৈ খাওকচোন এই কথা মই চব জানো নহয় এই মোক পেটে পেটে অলপো ভাল নাপায় এই নাই বোলে হেৰি একো নাই বোলে হেৰি বুঢ়ীজনীক বোলে পিঠা এটাকে বনাই দিওঁচোন বোলে নাই তাই ঠাণ্ডা নাই কলিকালৰ বোৱাৰী আমি আগতে আমাৰ শাহুক এই ভুগুৰি পিঠা এই জলপান এই তোমাৰ তিল পিঠা তেল পিঠা এই নাৰিকলৰ লছ কৰা এই মিঠৈ এইবোৰ বনাই দি থাকো থৈ দিওঁ শাহুৱে খাব বুলি এই একো ঠাণ্ডা নাই মোৰ ল'ৰাটো মূৰটো চুবাবলৈহে আহিছে মা কি ভাবি আছে চাহকাপ লওক আকৌ তোমাৰ হাতৰ চাহকাপ খাই মই এনেও বহুত ভাল পাওঁ আয়ো মোৰ ল'ৰাটোৱে কি ছোৱালীজনী আনিলে দেখিছেনে ৰাইজ খাই খাতি দাঁতকেইটা ওলাই থাকে এইজনীয়ে মোক কোনোবা এদিনা পয়জন দি নামাৰিলেহে আছে বুজিছে ৰাইজসকল নতুনকৈ গান এটা আহিছে মোৰ আকৌ বৰ ভাল লাগে গানটো মই বোলো সেই চোফাৰত বহি গান এটাকে গুণগুণাই চাহকাপ খাওঁচোন সেই ৰামচন্দ্ৰ আহিছে ৰভাৰ তলিত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে মজা লাগিছে দেই চাহকাপ খাই আমাৰ এইবোৰ বোৱাৰী কথা কি কম আৰু ৰাইজ মোৰ আকৌ এই হাতী খুজীয়া বাটিত এবাটি চাহ খালেহে হেঁপাহ পলায় কিন্তু এইবোৰ বোৱাৰী কাম নাই সৰু সৰু এফেদি কাপত চাহ দিয়ে চাহ তাহ খাই ইমান ভাল নালাগে মোৰ কাপত আইতা তুমি ইয়াত আছা মই তোমাক গোটেই বিচাৰি ফুৰিছোঁ আৰু হেৰি তুমি যে অকলে অকলে চাহ খাই আছা মোক চাহ অকণমান নিদিলা কেলে বাৰু এইটো মাৰে আকৌ সেই চাহ একাপ বনাই দিলে মই বোলো খাওঁতকৈ গৈ চোফাৰখনতে বহি চাহকাপ খাই লওঁ হেৰি কি বুলি কয় সৰু ছোৱালীয়ে চাহ নাখায় নহয় আমাৰ আগতে সেই আইতা দতিহঁতি কয় বোলে চাহ নাখাবি চাহ খালে বোলে কলিজা কলা খাব মই আগতে চাহ নাখাওঁ নহয় এতিয়াহে খাওঁ এতিয়া মই বুঢ়ী হ'লো আৰু মোক কলিজা কলা হ'লেও বগা হ'লেও মোৰ একো নাই সেইকাৰণে চাহ খাওঁ সেই নহয় মাজনী মাৰ হৰলিক্স অকণকে বাকি দিবলৈ কবি যা সেই তই চাহ খাব নালাগে সেই বাপেৰে বজাৰৰ পৰা অহা কথা আছে মিঠাই চিঠাই লৈ বাপেৰে আহিছে নি চাহ আহিবি যা মই হৰলিক্স নাখাওঁ আইতা মই চাহে খাওঁ মই চাহে ভাল পাওঁ কিবা মই হৰলিক্স ভাল নাপাওঁ আইতা দি দিয়া তাইক চাহকে খাবলৈ দি দিয়া তাই এনেও কলিজা কলা হ'লেও যি হ'লেও তাইতো বুঢ়ীয়ে হ'ল কি কলি তই কাক বুঢ়ী বুলি ক'বলৈ আহিছ ৰহটো আইতা চুলি জোকাৰি দিছে চোৱা আইতা কামুৰি দিলে হাতত এইবোৰ ল'ৰা ছোৱালীৰ পৰা শান্তি নাই আৰু দেই ৰাইজ মাকজনী গটত গ'ল দুইটা দুইটাই কেলেনো কাজিয়াখন কৰিছ আৰু মাজনী নাকান্দিবি বেছিকৈ কামুৰিলে নেকি বাৰু তইনো বাৰু বায়েৰক কামুৰি দিব লাগেনে আইতা তাইওতো মোক চুলি জোকৰা দিছে তুমি অকল তাইৰ ফালে কেলে কোৱানো মই যাওঁগে পাই মোক কোনো ভাল নাপায় ৰচোন দুইটা ইয়াতে ব মই তহঁতৰ দুটাক ধুনীয়া সাধু এটা কম নহয় সঁচা আইতা সাধু কবা আইতা বহিয়া মই সাধু বৰ ভাল পাওঁ ঠিক আছে তেন্তে শুনি যাহঁত কাজিয়া নকৰিবি আকৌ কৈ দিছোঁ হ'লে কাজিয়া কৰিলে কিন্তু মই সাধু নকওঁ আৰু তহঁতক নকৰোঁ আইতা শুন তেনেহ'লে জংঘলত সকলো জীৱ জন্তুবোৰ মিলি এখন গাড়ী কিনাৰ কথা আছিল আৰু গাড়ীখন কিনিবৰ কাৰণে সিহঁতে এখন মেল বহালে কাৰণ গাড়ী নহ'লে বোলে সিহঁতৰ ইফালৰ পৰা সিফালৈ যাবলৈ বৰ দিগদাৰ হয় আৰু মেলখনত প্ৰথমে ফেঁচাকে ক'ব দিয়া হ'ল ফেঁচাই প্ৰথমে ক'লে বোলে নিউ মানে নতুন গাড়ী কিনিবলৈ কৈছে ছেকেণ্ড হেণ্ড গাড়ী নালাগে বোলে নতুন গাড়ী কিনিব লাগিব তাৰপিছত কাউৰীয়ে ক'লে বোলে
মজা লাগিছে কোৱা কোৱা তাৰপিছত সেই জিলিয়ে গাড়ীখন চাবলৈ গ'ল আৰু জিলি গ'ল আৰু গাড়ীখন চাবলৈ গাড়ীখন সৰু তেওঁ বুলি গাড়ীখন বৰ দীঘল জিলিজনী আকৌ সৰু নহয় জানো জিলিয়ে আকৌ গাড়ীখন পিছফালৰ পৰা চালে জিলিয়ে গাড়ীখন ডাঙৰ জিলিজনী সৰু জিলিয়ে পিছফালৰ পৰা গাড়ীখন চাই গ'ল জিলিজনী আকৌ সৰু নহয় জানো জিলিয়ে গাড়ীখন চাই শেষেই কৰিব নোৱাৰিলে জিলিজনী ঘূৰি আহি ক'লেহি জিলিজনীয়ে মেলখনত ইঞ্জিন চিঞ্জিন নাই অৰ্থাৎ জিলিয়ে ক'লে বোলে ইঞ্জিন চিঞ্জিন নাই বোলে গাড়ীখন জিলিয়ে চালে হয় গাড়ীখনৰ ইঞ্জিন চিঞ্জিন জিলিয়ে নেদেখিলে জিলিয়ে মানে এখন ট্ৰেইলাৰ চাবলৈ গৈছিলে ট্ৰেইলাৰখন চাবলৈ গৈছিলে ঠিকেই ট্ৰেইলাৰখন আকৌ দীঘল গাড়ী নহয় জানো জিলিয়ে কি কৰিলে পাছফালডোখৰ চাই গুচি আহিলে ট্ৰেইলাৰখনত জিলিজনীয়ে বোলে ট্ৰেইলাৰখনৰ ইঞ্জিনটোকে নেদেখিলে নহয় আহি পিনে ক'লেহি বোলে ইঞ্জিন চিঞ্জিন নাই তাৰপিছত আৰু জংঘলৰ বাকী সোপা গাড়ী কিনা নহওঁগে আৰু সেইকাৰণে আজিলৈকে জংঘলৰ এই জীৱ জন্তুবোৰে বোলে সেই খোজকাঢ়ি ঘূৰি ফুৰিব লগা হয় ৰাইজসকল দেখিছেনে আমাৰ আইতাই কি ধুনীয়া সাধু ক'লে আপোনালোকে যদি আমাৰ আইতাৰ সাধু শুনি ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব লগতে কমেণ্ট এটাও দি দিব দেই আপোনালোকৰ কমেণ্টবোৰ পালে আমাৰ মনটো বৰ ভাল লাগে